নমস্কাৰ মই আজি আপোনালোকক আমাৰ ঘৰত আমি কেনেকৈ খানা বনাই খাওঁ আৰু কি কৰোঁ তাকে আজি আপোনালোকক মই এটা সৰু ভিডিঅ' বনাই দেখাম আৰু এতিয়া বৰ্তমান মই নিজৰ ৰুমত আছো আৰু ৰুমৰ পৰা আৰম্ভ কৰিম আপোনালোকক দেখুৱাম আজি আমি কেনেকৈ খানা বনাই খাওঁ ঘৰৰ গোটেই পৰিৱেশ গোটেই মানুহখিনিক আপোনালোকক আজি আমি চিনাকি কৰাই দিম তো বলক আৰম্ভ কৰোঁ মই আমাৰ ৰুমত টিভি চাই আছে এয়া হল সুনু নামটো কি কৈ দিয়া তোমাৰ মোৰ নামটো কেমসেক গগৈ তুমি কোন ক্লাছত পঢ়ি আছা মই ক্লাস 2 এবাৰ কিহত পালা টুত পালা এবাৰ ফিট পামগে এবাৰ ঠিক পাবা ন মোৰ বেটা নামটো কৈ দিয়া তোমাৰ কি নাম জয়নীল গগৈ তুমি এবাৰ কিহত পালা মই তো ওৱানত পালোহি সন্ধিয়া সময়ত এহেঁতি সদায় এনেকৈ টিভি চাই থাকে টিভিটোৰ আগত দুইটাই ই সদায় এখন বেঞ্চত বহে চকীত বহে আৰু ইয়াত বহে আৰু বিন্দাছ টিভি চাই থাকে আমি কাইলৈ ক'ত ফুৰিবলৈ যাম যে বেটা লাথুদাহঁতৰ ঘৰলৈ যাওঁ তো আমি আমাৰ পাকঘৰত আহি গ'লোঁ এতিয়া আজি খানা বনাব আমাৰ আজি শনিবাৰ সেইকাৰণে আমি আজি নিৰামিষ খাওঁ মানে আমাৰ দেউতা ঢুকুৱা বাৰ তো ইয়াত খানাবিলাক চব ৰেডি কৰি থৈছে সেইকাৰণে আজি আমাৰ নিৰামিষ বনাম আজি আমি বেটা ইয়াত দেখিছে কি আছে ইয়াত মচন্দৈ নৰসিংহ ৰচুন সৰু বিলাহী আৰু এয়া কলফুল আপোনাৰ কলডিলত থকা ফুলটো আৰু এয়া বেচন আজি বনাম আমি এটা খানা আপোনালোককো দেখুৱাম কেনেকৈ বনাম খানাটো কি হ'ব খালি খানাটো তোমালোকে দেখিবা নহয় তেতিয়া গম পাবা চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে এয়া মা পাকঘৰত পানী ঢালিছে হেল্ল' মই পংকজৰ মা হয় আমাৰ বোৱাৰী বোৰে থলুৱা খানা বনাই ৰাইজক দেখুৱাইছে কেতিয়াবা মই ভিডিঅ'বিলাক চাওঁ ভাল লাগে আপোনালোকেও চাব মেইন আমাৰ জুহালটো চেণ্ডেল পিন্ধি আছোঁ ভিতৰলৈ নাযাওঁ জুম কৰি দেখাইছোঁ আপোনালোকক আৰু এইটো আমাৰ এনি টাইম আমাৰ ইয়াতে কুলাৰ ডেক্সিটো ইয়াতে বহিয়ে থাকে আৰু এয়া জুহাল ঠাণ্ডা দিনত আমি ইয়াতে বহি জুই ফুৱাওঁ ইয়াতে মাছ পুৰা খাওঁ কেতিয়াবা আমি মাংস পুৰি ইয়াতে খাওঁ আৰু এইটোৱে আমাৰ পাকঘৰটো আমাৰ আজি আমি নতুন ষ্টাইলত বনাব লৈছোঁ মানে কথা কৈ বনাম তোমাৰ নামটো কৈ দিয়াচোন ৰাইজে নাজানে তোমাৰ নামটো কি পোহৰ টকা আকৌ কোৱা টুম্পা এতিয়া বনাব মই দেখুৱাই যাম আপোনালোকক আৰু আজি আপোনালোকক দেখুৱাম আগতে যোনবিলাক আমি খানা বনাইছিলোঁ তাত আমি লাইটিঙৰ ব্যৱস্থাটো য'ত ক'ত কৰিছিলোঁ সেইটো দেখুৱাম এতিয়া লাইটটো লগোৱা আকৌ ইয়াত আমি নিজৰ বুদ্ধিয়েদি মানে লাইটৰ ব্যৱস্থা কৰি লৈছিলোঁ আৰু ইয়াতে আমি বনাইছিলোঁ আগতে খানাখিনি এটা আঁতৰি দিয়া তুমি ইয়াতে আৰু লাইটটো চক ব্যৱস্থা আমি কি ধুনীয়াকৈ কৰি লৈছিলোঁ আৰু এই জেগাটোৰ ঘৰত মই থিয় হৈ লওঁ ইয়াতে থিয় হৈ লওঁ আৰু মই এইফালৰ পৰা এনেকৈ কৰি পেলাই মই মানে খানা বনোৱাটো দেখুৱাওঁ আপোনালোকক ইয়াতে বনাইছিলোঁ আমি ভিডিঅ'টো আৰু আজিৰ পৰা আমি এনেকৈ বনাম আপোনালোকক মনোৰঞ্জন দি পেলাই আৰু ভিডিঅ'বিলাক বনাম এতিয়া চুইচটো দিছে কি বনাবা প্ৰথম তুমি এতিয়া আজি মচন্দৈ পিটিকা প্ৰথম বনিব এনেকৈ বনাওঁ আৰু এইটোৱে আৰু পৰিৱেশ আৰু আমাৰ ঘৰৰ লগতে পোৱালীকেইটা সদায় এনেকৈ উৎপাত কৰিয়ে থাকে ভাল লাগিছে না মচন্দৈ বনাব এতিয়া মচন্দৈ প্ৰথমতে কি দিবা নেকি ইয়াত মচন্দৈ দিম আৰু কি দিবা ৰচুন দি দিয়া এয়া দিছে দেখিছে মচন্দৈ পিটিকা খাবলৈ বহুত ভাল ঘূৰি থাকিব লাগে আৰু উপায় নাই মচন্দৈ দিলোঁ কেঁচা জলকীয়া দিলোঁ আৰু ৰচুন আৰু এয়া নিমখ ইমান দিলে হ'ব নিমখ কমকৈ দিব লাগে পাতখিনি কমি যায় এতিয়া ঢাকন দি থৈ দিব এতিয়া একদম ইজি আপোনালোকে ঘৰত আৰামছে বনাই খাব যোনে নাজানে আৰু যোনে জানে একো কোনো কথা নাই আৰু লগত এয়া কি দিছা এইটো নৰসিংহ পাত বেচন দি ফ্ৰাই কৰিবা ন মজা লাগিব তেতিয়াহ'লে দেই আজি নতুন ষ্টাইলত নতুন ভিডিঅ' নতুন খানা নিৰামিষ খালোঁ কিন্তু আৰু আমাৰ বৌয়ে
কেক এটা বনাব মই দেখুৱাম আপোনালোকক বৌ অহা নাই এতিয়া ওপৰত আছে কিবা কৰি আছে আহিলে মানে মই সেইটো দেখুৱাম আপোনালোকক আৰু আমি চবেই বহি লগত কেনেকৈ খাওঁ কি কৰোঁ মায়ে ক'ত ভাত খায় ক'ত বহে কেতিয়া কোন টাইমত খাওঁ আজি আপোনালোকক চব দেখুৱাম আজি এইটো দেখিছে এতিয়া বিলাহী পুৰিব সৰু বিলাহী সৰু বিলাহী পুৰা খাম আজি আমি পিটিকা বনাবা নেকি বিলাহী আৰু কণ বিলাহী আৰু পুৰা আলু পিটিকা অ'কে আৰু আমাৰ গেছ টেবুলখন আপোনালোকক আজি দেখুৱাই দিছোঁ এইখনে আমাৰ গেছ টেবুল এইটো আমাৰ ৰেক অৱস্থা নাই কিন্তু চব বনালে মানে এইবিলাক আমি চব ঠিক কৰিম আৰু এইখন ডাইনিং টেবুল ইয়াতে আমি চবেই মিলি ভাত খাওঁ এতিয়া মচন্দৈখিনি দেখিলে কমি গৈছে হ'লে আৰু এইখিনি আৰু অকণমান দেৰি লাগিব সেইটো কমাই দিয়া অলপ পাৱাৰটো এতিয়া বিলাহীখিনি পুৰিব লৈছে আলুগুটি ইয়াতে দি থৈছে নি আলু ইয়াতে দিয়া আছে আলুগুটি ইয়াতে দিয়া আছে কি ধুনীয়া জুই জ্বলিছে দেখিছেনে আমাৰ চৌখাটো কিন্তু বহুত মজা আকৌ দেই কোলা ডেক্সি একদম বাজি আছে খটক 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 মচন্দৈ হৈয়ে গ'ল আৰু ৰচুনটো সিজিব বাকী আছে মই কিন্তু মচন্দৈ এই পিটিকাটো খাই কিন্তু খুব ভাল লাগে মোৰ একদম মোৰ মানে ফেভৰেট বিলাহী পুৰি আছে কি ধুনীয়া জুই দেখিছে বিলাহী পুৰা খাই খুব ভাল লাগে কণ বিলাহী মচন্দৈ পিটিকা আমাৰ হৈ গ'ল কিমান জলদি হৈ গ'ল দেখা পালে নহয় এতিয়া মজা লাগিব এইখিনি পিটিকি দিব এতিয়া আৰু খাব পৰা হৈ গ'ল এইখিনি এয়া পিটিকি আছে এইখিনি হৈ গ'ল বেচন আৰু এয়া কলডিলৰ ফুল কিমান মজা লাগে আজি আপোনালোকে দেখা পাব কলডিলৰ ফুল কেনেকৈ খায় আৰু চুনু আৰু জোজো পুৰা এক্সাইটেড হৈ আছে আজি কি পাৱাৰ পাইছে নাজানো কিন্তু আজি পুৰা এক্সাইটেড চুনু এইফালে চোৱা হয় নাই অঁ এইটো মোৰ কলম দিয়া মেচিনটো এই ছাইডত ওলোমাই থৈছোঁ মানে পিটিকাটোৰ চেনটো পাই একদম খাওঁ খাওঁ লাগি গৈছে সেইকাৰণে অকণমান খাই দিওঁ আৰু মজা টেষ্টি হৈছে একদম এতিয়া কি বনাবা এতিয়া তিতা ফুলখিনি বইল কৰিব তিতা ফুল বইল কৰি কি কৰিবা এইখিনি পুৰা আলুৰ লগত পিটিকা কৰিব এই আমাৰ দাদা আহিলে এতিয়া হেৰি আধাৰৰ পৰা এয়া এতিয়া মই এইটো কি উলিয়াইছা এইটো কাঁহৰ দৰৱটো এতিয়া বেলেগ বস্তু আকৌ কাঁহৰ দৰৱটো খাই লওঁ কাঁহৰ দৰৱ খাব বোলে কাঁহৰ দৰৱ মানে গম পাইছে আৰু কিহৰ কাঁহৰ দৰৱ আপোনালোকে গধূলি অকণমান আৰু গিলে আৰু এয়া কেঁচা বাদাম কাঁহৰ দৰৱ খাবৰ কাৰণে ৰেডি কৰিছে পিঁয়াজ চিয়াজ কাটিব এয়া বিলাহী কণ বিলাহী পুৰা হৈ গ'ল এতিয়া বাতিত উলিয়াইছে ৰেডি কৰিছে তিতা ফুলখিনি পুৰা ধুনীয়াকৈ উতলি আছে সিজিয়ে গ'ল আৰু এইখিনি এতিয়া পিটিকা বনাব এইখিনি এয়া আলুগুটিটো গুচাই আছে পুৰা আলুগুটি চব মানুহবোৰ পলাইছে আজি লাজ কৰিছে আকৌ কেমেৰা আগত ওলাবৰ কাৰণে ইয়াত বনিছে আমাৰ ভাত ৰঙা কুকাৰত আৰু এটা সৰু বটুৱা আছে আমাৰ এইটো শংকৰদেৱ সংঘৰ অধিৱেশনৰ যিকেইটা ভিডিঅ' বনাইছিলোঁ মই সেই ভিডিঅ'কেইটা এই মাইকডাল দি লগাইছিলোঁ কিন্তু এই মাইকডালে মোক ঠগি দিলে মানে তো কি হ'ল আৱাজটো ভালকৈ নাহিলে সেইকাৰণে মোৰ বহুত বেয়া লাগিলে সেইকাৰণে ভিডিঅ'কেইটা দিয়া নাছিলোঁ কিন্তু ভাবিলোঁ তথাপিতো দি দিওঁ বুলি দি দিলোঁ আৰু কিন্তু আৱাজটো একদম কম প্ৰত্যেকে কৈছে মানে কি ভিডিঅ' বনালি ইমান আৱাজটো নাই বুলি মই কি ক'ম আৰু এডাল নতুনকৈ কিনি আনিছিলোঁ এই মাইকডাল কিন্তু ই মোক ঠগি দিলে মানে সেইকাৰণে নতুন এটা বয়া মাইক ল'লোঁ মই ডাঙৰ আপোনালোকক মই দেখুৱাম বাৰু পিছত সেইটো এতিয়া মই সেই মাইকটোৱে দি এই ভিডিঅ'টো বনাই আছোঁ
তো এতিয়া মই যোনটো মাইক দি মানে ভিডিঅ'টো বনাই আছোঁ সেই মাইকটো মই এই মাইকটো আনিলোঁ বয়াৰ MM1 এই মাইকটো দি আনিছোঁ এতিয়া আপোনালোকে আৱাজটো কেনেকুৱা পাইছে মোক জনাব কিন্তু আৱাজটো মোটামুটি ভালেই আৰু মই যিমানখিনি মানে ভিডিঅ' এতিয়া পাছিঘাট যাওঁতে এই মাইকটো দি ইউজ কৰিছিলোঁ তাত কিন্তু আৱাজটো ভাল লাগিছে এতিয়া ভাল লাগিছে মোৰ এই মাইকটো দি পেলাই এতিয়া মই ভিডিঅ' বনাম আৰু নেক্সট বয়া MM1 কি ডান্স নাংগা ডান্স কেনেকুৱা নাংগা ডান্স হয় নাংগা মানে লেঙেটা কেনেকৈ ডান্স কৰে কেনেকৈ এইফালে চোৱা এয়া আমাৰ বৌ হাই কেক বনাই আছে কাইলৈ মানে আমি ডুমডুমালৈ যামতো তো সেইকাৰণে এটা কেক বনাই লৈছে আৰু আমাৰ দাদা বৌহঁতৰ ঘৰলৈ যাম খুব ধুনীয়া বৌয়ে কেক বনাব জানে এদিন ভালদৰে আপোনালোকক দেখুৱাম কেনেকৈ কেক কেনেকৈ বনোৱা এইটো বাৰু আগতে ভিডিঅ'টো বনাম বুলি ঠিক কৰা নাছিলোঁ মই তাৰ আগতেই চব ৰেডি কৰিয়ে থৈছিলোঁ আৰু এতিয়া বনাব আৰু তথাপিতো অলপ মই দেখুৱাই দিছোঁ কেকটো ঢালিছে বৌ এতিয়া আৰু এইফালে গম পাইছে আৰু কোন দাইল তেল মাৰিব লৈছে চবেই লাজ কৰিছে কেমেৰাটো আগত লাবলৈ লাজ কৰিবলৈ কোনো কথা নাই বাৰু ঘৰৰ পৰিৱেশটোহে আজি মই দেখুৱাইছোঁ কেনেকৈ আমাৰ খানা বনে কি বনে এইটোৱে আমাৰ পৰিৱেশ আৰু ঘৰৰ পৰিৱেশ এই পোৱালিকেইটা সদায় এনেকৈ ইয়াতে বহি জাপ মাৰি থাকে আৰু সিহঁতি ইয়াত এনেকৈ খানা বনাই থাকে ঘৰৰ পৰিৱেশ আৰু এইটো ভাতৰ হুইচেল মাৰিলে আমাৰ এইটো আমাৰ লেতেৰা কুকাৰটো আছে দেখিছে ন এই কুকাৰটোতে আমাৰ মানে কেকটো বনাই পুৰণা কুকাৰ আৰু গম পাইছে আৰু অকল কেক বনাই মানে ইয়াৰ অৱস্থা বেয়া কৰি দিলে আমাৰ বৌহঁতে মানে অকল এইটো কেকহে বনাই মানে কথাটো ভৰাইছে কেকটো যেতিয়া ফুলিব তেতিয়া মই আকৌ আপোনালোকক দেখুৱাম দাইল উতলি আছে এতিয়া মই অকণমান টেষ্ট কৰি চাম অলপমান টেষ্ট কৰি চাম কেনেকুৱা হয় এয়া অলপ লৈছোঁ দাইলটো মানে ঘৰত মই মানে যিকোনো বস্তু বনালে টেষ্টাৰ ময়ে হয় আৰু মজা পিঁয়াজৰ গোন্ধটো মজা আহিছে মানে বৌও যদি কিবা বনায় মানে মোকে টেষ্ট কৰিবলৈ মাতে প্ৰথম ডাঙৰ বৌ একেই কাইলৈ আমি যাম তালৈ দেখুৱাম আপোনালোকক মজা হৈছে এতিয়া কি বনাবা তুমি এতিয়া নৰসিংহ পাত বেচন দি ফ্ৰাই কৰিব এয়া দেখিছে আপোনালোকে নৰসিংহ পাত বেচন দি ফ্ৰাই কৰিব মই কিন্তু এইটো খাই খুব ভাল পাওঁ নহয় ভাল লগা বস্তুটো ভাল লাগিছে বুলি ক'বই লাগিব না আমাৰ শনিবাৰে নিৰামিষ কাৰণে সদায় আমাৰ মানে স্পেচিয়েল কিবা এটা বনায় আৰু এনেকৈ যদি আপোনালোকে এই ভিডিঅ'টো চাই অলপমান ভাল পায় তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধুনীয়া ধুনীয়া মই ভিডিঅ' বনাবলৈ চেষ্টা কৰি থাকিম আপোনালোকক দেখুৱাবলৈ এয়া দেখিছে নৰসিংহ আৰু বেচন দি এতিয়া ফ্ৰাই কৰিছে এইটো আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব তাৰপিছত কমেণ্ট কৰি জনাব যে ভাল লাগে নে বেয়া লাগে তোমাক এই নৰসিংহ পাতৰ ফ্ৰাই খাই কেনেকুৱা লাগে বেটা ভাল লাগে ভাল লাগে যোজকনো মইতো বহুত পুৰা ভাল লাগে পুৰা ভাল লাগে মুখে মিচিং হাঁহি আছে কম বুলি ভাবিছে কিবা কিন্তু কোৱা নাই কি ক'ম আৰু হৈ গ'ল এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে আপোনালোকে সিজাব লাগিব আৰু মচমচীয়া হ'লে মানে খাই বেছি ভাল লাগে হা আকৌ এবাৰ মচমচীয়া হ'লে খাই বেছি ভাল লাগে সেয়া গম পালে নহয় এতিয়া মেইন ৰান্ধনীয়ে কৈছে যেতিয়া আৰু মই কিনো ক'ম কি ধুনীয়া দেখিছে চাওক আপোনালোকে এতিয়া বনাইছে কলফুলৰ
ফুলটো কলডিলৰ ফুলটো কলফুল একেটাই আৰু এতিয়া মাজৰ টান ঠাৰিটো এৰুৱাই দিব কি কৰিব লাগিব এতিয়া মাজৰ টান ঠাৰিটো এৰুৱাই দিব অঁ টান ঠাৰিটো মানে এটা লাঠি এডাল থাকে যে চলাই কাঠিৰ নিচিনা এটা লাঠি থাকে যে এটা উলিয়াই ল'ব কৈছে মানে আৰু ইয়াত বেচন লগাই পেলাই এনেকৈ বেচনত তিয়াই আপোনালোকে এইটো ট্ৰাই কৰি খাব প্ৰত্যেকে এবাৰ ট্ৰাই কৰি চাব তাৰপিছত কমেণ্ট কৰি জনাব ইয়াৰ সোৱাদটো কেনেকুৱা তুমি কৈ দিয়া এবাৰ সোৱাদটো অলপ কেঁহা হয় অলপ কেঁহা হয় একো নাই কিন্তু তথাপিতো ভাল লাগে খাই ভাল লাগে ইয়াত দেখা পাইছে আপোনালোকে এতিয়া ৰঙচুৱা হৈ গ'ল এতিয়া এইখিনি নমাই দিবা হয় নাই নমাই দিম ইয়াৰ সৰু বিলাহী আৰু আলু পোৰা ইয়াত পিটিকা বনাইছে সৰু বিলাহী আৰু আলু পোৰাৰ পিটিকা এইটো এতিয়া মই আপোনালোকক খাই দেখুৱাইছোঁ কেনেকুৱা হয় মজা আৰু এটা খাই দিওঁ মজা হৈছে তুমি খাবা নেকি খোৱাচোন খোৱা চুবাই দিয়া মজা হৈছে মজা একদম কাৰুম কৰিছে ধুনীয়াকৈ এতিয়া আপোনাৰ তিতা ফুলৰ আগ আৰু এইটো আলু পিটিকা বনাব এতিয়া বনাব তিতা ফুলৰ পিটিকা আৰু আলু গুটি দি পিনে পিটিকা বনাব আৰু এয়া পিঁয়াজ কাটি লৈছে মানে আমাৰ দেখিছে আৰু পৰিৱেশটো কেনেকৈ বনাই আছে এইটো বইল কৰাৰ পিছত ইয়াৰ পানীখিনি যাবৰ কাৰণে এনেকৈ চেপি দিব নহ'লে তিতাটো বেছি হয় এয়া চিক্ৰেট এইবিলাক চিক্ৰেট আমি নাজানো বাৰু এতিয়া গম পাইছোঁ তিতা ফুল আমাৰ খাই থকা হৈছে যে সেইকাৰণে কম পালোঁ বাৰীত তিতা ফুল নাই আৰু এতিয়া শেষ হৈছেগৈ ছিজন শেষ হৈছেগৈ ন এইটো খাব লাগে চুগাৰ থকা মানুহৰ কাৰণেও খুব ভাল তাকেতো তাকে দিয়া নাই একো ইমান জুজু এইটো শুকান জলকীয়া পুৰি ইয়াত দি দিছোঁ এয়া কেকটো অলপ ফুলিছে এতিয়া আৰু অলপ বাকী আছে আৰু ফাইনেলি হৈ গ'ল আমাৰ নিৰামিষ থালিখন ৰেডি এয়া আপোনালোকক এবাৰ দেখুৱালোঁ ক্ল'জ আপ শ্বট আৰু অলপ পিছত আমি এতিয়া খাম এয়া কেকটো হৈ গ'ল আমাৰ কি ধুনীয়া ফুলিলে দেখিলে নহয় এয়া আমাৰ চুনুৱে খাইছে আৰু এইফালে আমাৰ জজো খাইছে খোৱা নাই মাকক সানি দিবৰ কাৰণে ৰখি আছে ইয়াত আৰু এয়া আমাৰ থালি ৰেডি হৈ আছে এতিয়া খাম আৰু এই টিভি ৰুমত মায়ে সদায় টিভি চাই ইয়াতে খায় এইখন টেবুলতে বহি পেলাই আৰামছে বহি খায় আমি পাকঘৰত খাওঁ আৰু মায়ে সদায় ইয়াতে বহি পেলাই খায় কেনেকুৱা হৈছে খাবলৈ মজা হৈছে কৈছে মায়ে ইয়াতে আৰু এনেকৈ আৰু খাম এতিয়া মই মচলা কিন্তু অলপ লাগিব দেই মজা হৈছে এয়া চুনু এয়া জজো মাকে সানি দিছে কেনেকুৱা হৈছে বেটা মজা হৈছে খোৱা তুমি খোৱা বেটা
তো আজি ভিডিঅ'টো এই খানা খোৱা টেবুলতে সামৰণি মাৰি দিছোঁ যদি ভাল পালে লাইক এটা কৰি দিব